দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ এই সামৰণি উৎসৱৰ সন্মানীয় সভাপতি তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মালাকৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা নগাঁও বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য শ্ৰদ্ধাৰ ডক্টৰ হিতেশ ডেকা ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ চৰকাৰৰ সুদক্ষ বিষয়া, আজিৰ এই বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ অৰবিন্দ কলিতা, দেৱজিৎ দাসকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট এই বিদ্যালয়ৰ শিক্ষাগুৰুসকল, মোৰ ভাতৃয়ম প্ৰকাশ, দিলীপকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা এই অঞ্চলৰ শিক্ষানুৰাগী ৰাইজ, ছাত্ৰ ছাত্ৰীসকল তথা সুধীবৃন্দ, জয় জয়তে মই আপোনালোক আটাইলৈকে এই মহাৰাজত জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা বৰ্ষ মহাৰাজত জয়ন্তী হিচাপে পালন কৰি আজি আপোনালোকে সামৰণি উৎসৱ পালন কৰিলে আৰু এই সামৰণি উৎসৱত উপস্থিত থাকি আপোনালোকৰ লগত কিছু সময় কটাবলৈ পাই সঁচাকৈয়ে মই আনন্দ অনুভৱ কৰিছোঁ। 1932 চনত এখন এমই স্কুল হিচাপে বা এলপি স্কুল হিচাপে আৰম্ভ কৰি 1946 চনত হাইস্কুলৰ মৰ্যাদা লৈ আজি 2026 চনৰ প্ৰথমাৰ্ধত আপোনালোকে মহাৰাজত জয়ন্তীৰ সামৰণি উৎসৱ কৰিলে। সুদীৰ্ঘ 80টা বছৰৰ এক ইতিহাস এখন স্কুলৰ, আৰু ইয়ালৈ অহাৰ লগে লগে মই বহুকেইজন এনেকুৱা ব্যক্তিক লগ পাইছোঁ যিসকল ব্যক্তি এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ আছিল, আৰু এইকেইজন ব্যক্তি অসমৰ বিভিন্ন স্থানত নিজক বিভিন্ন প্ৰকাৰে প্ৰতিষ্ঠা কৰি অকল নিজকে প্ৰতিষ্ঠা কৰা নহয়, এই স্কুলখনৰ লগতে এই গোটেই অঞ্চলটোক প্ৰতিনিধিত্ব কৰি আছে। গতিকে বুজা যায় যে স্কুলখনে 80টা বছৰে কি ধৰণে মানৱ সম্পদ সৃষ্টিৰ কাৰণে কাম কৰিছে। আজি ইয়াত যেতিয়া আহিছোঁ, ইয়াত বহুকেইজন ব্যক্তি মই লগ পালোঁ, সকলো প্ৰায় আমাৰ সমসাময়িক 2-4 বছৰ ডাঙৰ সৰু, আৰু প্ৰত্যেককে দেখাৰ লগে লগে গম পোৱা যায় যে এইখন বিদ্যালয়ে কেনেধৰণৰ মানৱ সৃষ্টিত অৰিহণা যোগাইছিল। আৰু সদায় আশা ৰাখিম যে আজিৰ পৰা 20 বছৰ পিছত যেতিয়া শতবৰ্ষ হ'ব তেতিয়াও যাতে সেই একেই ধাৰাটোৱে থাকে। মই এইকাৰণেই কৈছোঁ যে কেতিয়াবা কেতিয়াবা আমি কৈ থাকোঁতে আমাৰ অজানিতে এটা কথা ওলাই যায় যে আমাৰ স্কুলখন এনেকুৱা আছিল, তাৰ মানে ক'ৰবাত আমি আছিল শব্দটোত ৰৈ গ'লোঁ নেকি। মই সেইকাৰণে কেইটামান খুব বাস্তৱ কথা কওঁ। কিছুমান কথা পলিটিচিয়ানে কৰা কথা নহয়, কিন্তু মই পলিটিচিয়ান হিচাপে কথা নকওঁ, মন্ত্ৰী হিচাপে কথা নকওঁ, মই এজন এনেকুৱা এখন স্কুলৰ পৰা ওলাই যোৱা এজন ছাত্ৰ হিচাপে কথা কওঁ। ময়ো এনেকুৱা এখন স্কুলে টিহু হাইস্কুলত পঢ়িছিলোঁ, আৰু একেই ধৰণৰে স্কুল, ইতিহাস প্ৰসিদ্ধ স্কুল, প্ৰায় শতবৰ্ষ গৌৰৱৰ হ'ল, 100 বছৰ হ'ব লগা এখন স্কুল, এটা অঞ্চলৰ আশা ভৰসাৰ কেন্দ্ৰস্থল আছিল। আৰু সেইখন স্কুলৰ লগত এনেকুৱা বহু মানুহ জড়িত হৈ আছে যিবিলাকৰ নাম ল'লে মূৰটো দৌ খাই যায়। এইখন স্কুলতো এনেকুৱা যথেষ্ট ব্যক্তি জড়িত হৈ আছে। ইয়াতে মই কৈছোঁ যে সেনাপতি ডাঙৰীয়াৰ পৰা ভট্টাচাৰ্যলৈকে এটা বিশাল যাত্ৰা প্ৰত্যেকেই এইখন স্কুলৰ প্ৰধান শিক্ষক হিচাপে সেৱা আগবঢ়াইছে। বংকিম চন্দ্ৰ শৰ্মাৰ দৰে বিদগ্ধ পণ্ডিত
যিয়ে অকল স্কুলখনকে নহয় জীৱনটো এই অঞ্চলটো এই স্কুলখনৰ কাৰণে নিজক সমৰ্পণ কৰি জীয়াইছে। তেনেকুৱা ধৰণৰ ব্যক্তিও এইখন স্কুলৰ লগত জড়িত হৈ আছে। আৰু আজি এইখন স্কুলে সেই একে ধাৰাটোক আমি ধৰি ৰাখিব পাৰিছো নে নাই। ময়ো যেতিয়া মোৰ স্কুলখনলৈকে যাওঁ কেতিয়াবা কৰবাত মনত এটা খুন্দা মাৰে যে আমি কৰবাত যিখন স্কুলত পঢ়িছিলোঁ, যিখন স্কুলক লৈ আমি গৌৰৱ কৰিছিলোঁ, সেই গৌৰৱবিলাক আমি ভৱিষ্যতৰ দিনত ধৰি ৰাখিব পাৰিম নে নাই। ক'ত আমাৰ ভুল হৈছে, ক'ত আমাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। আৰু নিশ্চয়কৈ চৰকাৰত থকা ব্যক্তি হিচাপে যিকোনো এখন চৰকাৰে যদি কৰবাত ভুল কৰে তাৰ দায়িত্ব প্ৰশাসন বা চৰকাৰৰ ব্যক্তি হিচাপে আমি ল'ব লাগিব। অসমৰ ইতিহাসত এই স্কুলবিলাক যেতিয়া জন্ম হৈছিল তেতিয়া এই অঞ্চলৰ কিছুমান শিক্ষানুৰাগী ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি কোনোবাই মাটি দান কৰিছিল, কোনোবাই ঘৰটো বনাবৰ কাৰণে পইচা দিছিল, কোনোবাই একো কৰিবলৈ তেওঁৰ সমৰ্থ হয়তো নাছিল, কিন্তু আহি ইয়াতে 10 দিন শ্ৰম দান কৰিও বিল্ডিংটো বনাই দিয়াত, স্কুলখন বনাই দিয়াত, বাঁহ খেৰ কাটিও স্কুলখন বনাই দিছিল। তাৰমানে মানুহৰ সেই স্কুলখনৰ প্ৰতি কিমান ডাঙৰ শ্ৰদ্ধা আছিল। সকলোৱে ভাবিছিল যে এইখন স্কুলৰ জৰিয়তে মোৰ এই অঞ্চলটো নতুন প্ৰজন্মই, মোৰ নতুন ছাত্ৰ ছাত্ৰীৰ নতুন প্ৰজন্মই ইয়াৰ পৰা এটা শিক্ষাৰ পোহৰ পাব, যাক লৈ আমি ভৱিষ্যতৰ দিনত গৌৰৱ কৰিম। এইখন স্কুলত যেতিয়া আপোনালোকে 4-5জন মানুহৰ নাম ক'লে ষ্টেণ্ড কৰা বুলি, ভাল ভাল ৰিজাল্ট কৰা লোকসকলো আজি ইয়াত উপস্থিত আছে। সেই সময়ত হয়তো এনেকুৱা আন্তঃগাঁথনিৰ অভাৱ আছিল, যি সময়ত এইখন স্কুলৰ পৰা প্ৰতিটো সময়তে বিদ্যান লোকৰ সৃষ্টি হৈছিল, তেতিয়া এনেকুৱা আন্তঃগাঁথনিও যে আছিল সেয়া মোৰ সন্দেহ আছে। আন্তঃগাঁথনি হয়তো আদিতকৈ অভাৱ আছিল, হয়তো বাঁহৰ ঘৰে আছিল, হয়তোবা কেঁচা ঘৰে আছিল, কিন্তু তাত এটা শৈক্ষিক পৰিৱেশ আছিল। আজি সেই পৰিৱৰ্তনবিলাক আমি দেখিছো। সেই সময়ত এনেকুৱা আছিল যে হয়তো হেডমাষ্টাৰজনে নিজৰ দৰমহাৰ পইচাৰো কেতিয়াবা চক পেঞ্চিল কিনি আনি বৰ্ডত শিকাব লগা হৈছিল। তেনেকুৱা আছিল স্কুলৰ পৰিৱেশ। এতিয়া স্কুলৰ চাৰিওফালে বিল্ডিং, ঘৰ কেতিয়াবা এনেকে চেংচন হয় যে বনাবলৈ জেগা নাই, ইটোৰ ওপৰত সিটো ঘৰ বনাই দিব খোজো, লগত লগ লাগি যায়। স্মাৰ্ট ক্লাছৰুম, সেই সময়ত যদি 200জন 500জন ছাত্ৰ আছিল, তাৰ বিপৰীতে শিক্ষক আছিল হয়তো 20জন 25জন বা 10জন। একেজন শিক্ষকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে 6টা-7টালৈকে ক্লাছ কৰিছিল। এতিয়া এইখন স্কুলত এতিয়া এইখন স্কুলত 1000 ছাত্ৰ, 50 গৰাকী শিক্ষক। এতিয়াৰ যিসকল শিক্ষক, মই মাজৰ পিৰিয়ড এটা নকওঁ, যোৱা মাজৰ 20-30 বছৰৰ আগৰ কথাটো নকওঁ, এতিয়া যদি মই শিক্ষকসকলৰ কেৰিয়াৰ চাওঁ, অল আৰ ফাৰ্ষ্ট ক্লাছ হ'ব। নতুনকৈ যিসকল পাইছে ফাৰ্ষ্ট ক্লাছ, ভাল ভাল ৰিজাল্ট কৰা, মানে খুব ভাল ৰিজাল্ট কৰা শিক্ষক আছে। কিন্তু আমাৰ স্কুলখনৰ 100% ছাত্ৰ ছাত্ৰীক আমি কেনেকে আগবঢ়াই নিব পাৰিছো, সেইটোত আমি কিমান সফল হৈছো। তাৰমানে আন্তঃগাঁথনিও হয়তো আছে, শিক্ষাগুৰুও আছে, কিন্তু কৰবাত শৈক্ষিক পৰিৱেশৰ কৰবাত নহয় কৰবাত অভাৱ এটা আছে। আৰু সেইকাৰণে মই আশা ৰাখিম যে আমি স্কুলসমূহত, বিশেষকৈ চৰকাৰী মাধ্যমৰ যিবিলাক
চৰকাৰী স্কুল বা প্ৰভিন্সিয়েল স্কুল আছে, এই স্কুলবিলাকত আমি শিক্ষাৰ পৰিৱেশ কেনেকৈ ঘূৰাই আনিম। আজি এই অঞ্চলৰ যিসকল অভিভাৱক আছে, এই অভিভাৱকবিলাকৰ প্ৰথম পচন্দ, নিজৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ প্ৰথম পচন্দ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় হয় নে নহয়, নে ওচৰৰ শংকৰদেৱ শিশু নিকেতন, ওচৰৰ ইংলিছ মিডিয়াম স্কুলখন, নে ওচৰৰ জাতীয় বিদ্যালয়খন তেওঁলোকৰ প্ৰথম পচন্দ। যে সেইকেইখন স্কুলত নোৱাৰিলে বা নিজৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে কনভেন্ট এডুকেটেড বা ইংলিছ মিডিয়াম স্কুল এখনত দিব নোৱাৰিলে আমি ইয়াতে ছাত্ৰ ছাত্ৰী দিওঁ নেকি, সেই পৰিৱেশটো হৈছে নেকি আমি এবাৰ পৰ্যালোচনা কৰাৰ দৰকাৰ। আৰু মই ভাবো আজি অসমৰ প্ৰতিখন চৰকাৰী মাধ্যমিক উচ্চতৰ বা চৰকাৰী বিদ্যালয়ত আজি সেই পৰিৱেশটো আমি দেখা পাওঁ। মই নিজৰ অঞ্চলতো মই চাওঁ যে নিজৰ অঞ্চলৰ মোৰ ঘৰৰ ওচৰৰ অভিভাৱকসকলে ইমান ভাল শিক্ষাগুৰু আছে, ইমান ভাল আন্তঃগাঁথনি আছে, ইমান সুবিধা আছে, একেবাৰে সুন্দৰ অহা যোৱা যাতায়াতৰ সুবিধা থকা ঠাইত আমাৰ স্কুলখন আছে, কিন্তু তেওঁলোকে কৰবাত আন্তঃগাঁথনি নথকা নাইবা শিক্ষাগুৰুসকলৰ সিমান ডাঙৰ মানে শিক্ষাৰ ডিগ্ৰী নথকা স্কুল এখনতো, জাতীয় বিদ্যালয় এখন, শংকৰদেৱ শিশু নিকেতন এখন বা কনভেন্ট এডুকেশ্যনেল বা ইংৰাজী মাধ্যমৰ স্কুল এখনত ল'ৰা ছোৱালীক বেছি চিকিউৰ্ড অনুভৱ কৰে। কিয়? তাৰ কাৰণটো আমি বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। আৰু মই ভাবো আমি যদি সকলোৱে এই কথাবিলাক বিশ্লেষণ কৰোঁ, বিশেষকৈ ইয়াত থকা শিক্ষাগুৰু, ইয়াত থকা পৰিচালনা সমিতিৰ লোকসকল, ইয়াত থকা আমাৰ এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যদি এবাৰ বিবেচনা কৰে, তেতিয়াহ'লে ইয়াৰ পৰিৱৰ্তন আমি কৰিব পাৰিম। মই সেই পৰিৱৰ্তনৰ কাৰণেই এই জয়ন্তীবিলাক পাতাৰ প্ৰয়োজন বুলি মই ভাবো। জয়ন্তী যেতিয়া আমি পাতো তেতিয়া আমাক পৰ্যালোচনা কৰাৰ প্ৰয়োজন যে আমি এই স্কুলখনত কি আছিলো, আজি কি হৈ আছো আৰু ভৱিষ্যতৰ দিনত কি হৈ থাকিবৰ কাৰণে আমি কাম কৰিম। আজি এই জয়ন্তী উপলক্ষে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহিছে, যথেষ্ট সংখ্যক লোক আহিছে। আপোনালোকে এবাৰ পৰ্যালোচনা কৰক যে এই স্কুলখনক আমি কেনেকে আগৰ সেই সুনাম ধৰি ৰাখিম। মই মাত্ৰ এটা মোৰ ব্যক্তিগত উদাহৰণৰ কথাটো কৈছো। 2021 বৰ্ষত যেতিয়া মই দ্বিতীয়বাৰৰ কাৰণে বিধায়ক হলো, তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী বিধায়কক এটা দায়িত্ব দিছিল যে প্ৰত্যেকজন বিধায়কে নিজৰ সমষ্টিৰ এখন স্কুলত তেওঁ এডপ্ট কৰিব লাগে বা সেই স্কুলখনক তেওঁ বিধায়কৰ মডেল স্কুল হিচাপে ল'ব লাগে। আৰু বিধায়কৰ মডেল স্কুল হিচাপে লৈ তেওঁ সেইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হ'ব লাগে আৰু স্কুলখনত কি পৰিৱৰ্তন কৰিব পাৰে তেওঁ পৰিকল্পনা কৰি তেওঁৰ নিজৰ পৰিকল্পনাৰে প্ৰয়োজন সাপেক্ষে তেওঁৰ MLA ফাণ্ড, চৰকাৰী পুঁজিও যদি কৰবাত লাগে দি এখন স্কুলক মডেল স্কুল হিচাপে আগবঢ়াব লাগে। প্ৰত্যেক বিধায়কে নিজৰ নিজৰ সমষ্টিৰ এখন স্কুল। সেই সময়ত ময়ো বিধায়ক হিচাপে আহিছো দ্বিতীয়বাৰৰ কাৰণে। নলবাৰীত এখন অত্যন্ত প্ৰসিদ্ধ স্কুল গৰ্ডন হাইস্কুল, মই গৰ্ডন হাইস্কুলক বিধায়কৰ মডেল স্কুল হিচাপে ললো। গৰ্ডন হাইস্কুলত তেতিয়া ছাত্ৰ হল মাত্ৰ 300তকৈ কম, 200 কিমানটা ছাত্ৰ, কিন্তু ইতিহাস প্ৰসিদ্ধ স্কুল। হিতেশ দাই জানে, তেখেতো নলবাৰীৰে যোৱাই। গৰ্ডন স্কুলখনৰ ইমানেই ইতিহাস আছে যে যলৈকে যাওঁ তাতে আমি নলবৰীয়া গৰ্ডন স্কুলত পঢ়া ল'ৰা ছোৱালী লগ পাওঁ যে তেওঁলোকে কয় যে আমি গৰ্ডনত পঢ়িছিলো। আজি কোনোবা বিভিন্ন ঠাইত দেশে বিদেশে আছে, কিন্তু তেতিয়া ছাত্ৰৰ সংখ্যা 300তকৈ তল, মানে 200 কিমানটা ছাত্ৰ, 300 ছাত্ৰ নাই। মই দায়িত্ব লৈ ভাবিলো যে কিয় এনেকুৱা পৰিৱেশ। আৰু এইটো অকল গৰ্ডন স্কুলেই নহয়, অসমৰ প্ৰায়বিলাক স্কুলৰ সেই অৱস্থা। মই কেইটামান খুব কঠোৰ সিদ্ধান্ত লৈছিলো আৰু সেই সিদ্ধান্ত কেইটাৰ ভিতৰত আছিল যে আমি, আৰু সেই সময়ত এনেকুৱা নহয় ইয়াত যেনেকে 50 জন শিক্ষক আছে তাতো 60-70 জন মান শিক্ষক আছে, কাৰণ চহৰৰ মাজৰ স্কুল, গুৱাহাটীৰ পৰা ওচৰ, সকলোৱে ট্ৰেন্সফাৰ পষ্টিং লৈ তাতে আহিব বিচাৰে, চহৰৰ মাজৰ স্কুলখনত থাকি ভাল পায়। গতিকে টিচাৰ, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে
শিক্ষাগুৰুসকলৰ শিক্ষাগত যিটো ডিগ্ৰী সকলো বেষ্ট, মানে ফাৰ্ষ্ট ক্লাছ পাছ, মানে ভাল ভাল ডিগ্ৰী থকা শিক্ষাগুৰু, কিন্তু ছাত্ৰ ছাত্ৰী নাই। মই সিদ্ধান্ত ললো যে আমি এইখন স্কুল আমি এখন মডেল স্কুল কৰিবৰ কাৰণে কি কৰা হ'ব। শিক্ষাগুৰু অভিভাৱকসকলৰ লগত কথা পাতিলো আৰু তাত আমি চিন্তা কৰিলো যে আমি এই স্কুলখনক এডুকেশ্যন কৰিম। প্ৰথম ডিচিশ্যন ললো যে আমি এডুকেশ্যন কৰিম। ছেকেণ্ড ডিচিশ্যন ললো যে এই স্কুলখনত মই অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যম চলাম, অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যম চলাম। আৰু স্কুলখনত মেণ্টৰ মেণ্টিৰ যিটো টিউটৰসকলক মেণ্টৰ মেণ্টিৰ যিটো ছিষ্টেম এইটো ডেভেলপ কৰিম। এডুকেশ্যন আৰম্ভ কৰিলো। আমি স্কুলখনত সুন্দৰভাৱে সকলো ব্যৱস্থা কৰি আমি অসমত প্ৰথমবাৰৰ কাৰণে একমাত্ৰ অসমীয়া গভৰ্ণমেণ্ট স্কুল এখনে আছিল য'ত ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমে আমি আৰম্ভ কৰিছিল। তাৰপিছত আকৌ এখন তাৰ পিছৰ বছৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিত এখন স্কুল আমি আৰম্ভ কৰিছিলো। আৰু আমি মেণ্টৰ মেণ্টি হিচাপে আমি কিছুমান ছিষ্টেম ডেভেলপ কৰিছিলো যে শিক্ষাগুৰুসকলে প্ৰত্যেকজন শিক্ষকে 20জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে মেণ্টি হিচাপে ল'ব লাগিব আৰু তেওঁলোকে মেণ্টৰ হিচাপে সেই 20জন ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যাব লাগিব। প্ৰতিটো মুহূৰ্তত তেওঁলোকৰ লগত সম্পৰ্ক ৰাখিব লাগিব। আৰু মই কৈ দিলো যে এই 20জন ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টৰ ওপৰত আপোনালোকৰ ট্ৰেন্সফাৰ পষ্টিং, আপোনালোকে সেইখন স্কুলত থাকিব নে নাই তাৰ সিদ্ধান্ত আপোনালোকৰ 20জন ছাত্ৰৰ ৰিজাল্টৰ ওপৰত হ'ব। সকলো শিক্ষাগুৰু আচৰিত হ'ল। তেওঁলোকক মই ক'লো যে আপোনালোকে গোটেই টাউনখনৰ ঘৰে ঘৰে গৈ যোনে য'ত পঢ়াইছে ল'ৰা ছোৱালীবিলাকক মটিভেটেড কৰক কেনেকে আমাৰ স্কুলত এডমিশ্যন ল'ব পাৰে। লিফলেট বনাই দিলো, ঘৰে ঘৰে ল'ৰা ছোৱালীবিলাকৰ ঘৰে ঘৰে গ'ল, অভিভাৱকক গৈ বুজালে যে আমাৰ স্কুলখন আমি এনেকে বনাব খুজিছো, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক এডমিশ্যন দিয়ক। প্ৰথম বছৰ আমি 4 ক্ৰছ কৰিলো, যে 4লৈকে ষ্টুডেণ্ট আহিল। ইংৰাজী অসমীয়া দুটা মাধ্যম আৰম্ভ হ'ল। ছাত্ৰ ছাত্ৰীবিলাকৰ পঢ়া আৰম্ভ হ'ল ইংৰাজী অসমীয়া মাধ্যমত, ল'ৰা ছোৱালী চবেই আমি আৰম্ভ কৰিলো। আজি মাত্ৰ 4টা বছৰ অতিক্ৰম কৰিলো। এতিয়া সেইখন স্কুলত 1200 ছাত্ৰ। আৰু মোৰ ওচৰত যেতিয়াই মই নলবাৰীলৈকে যাওঁ, কোনোবা নহয় কোনোবা অভিভাৱকে আহি মোক কয়, ছাৰ অলপ লিখি দিয়কচোন গৰ্ডন স্কুলত এডমিশ্যন ল'বৰ কাৰণে। গৰ্ডন স্কুলত এডমিশ্যন ল'বৰ কাৰণে মই লিখি দিব লাগে। মোৰ ওচৰত প্ৰতিখন মিটিঙত মোৰ ওচৰত 2-5জন অভিভাৱক আহে, ছাৰ আপুনি লিখি দিয়ক, এইবাৰ এক্সামিনেশ্যন হৈ গ'ল। মানে এন্ট্ৰেন্স দিবৰ কাৰণে হাজাৰ হাজাৰ ল'ৰা ছোৱালী আৰু চিট পাবৰ কাৰণে মোৰ পৰা লিখা ল'বলৈ আহে যে ছাৰ আপুনি লিখি দিলে চিটটো হ'ব। একো ডাঙৰ পৰিৱৰ্তন কৰা নাই। সেই একেই শিক্ষাগুৰু, সেই একেই ব্যৱস্থা, একেই কথা। মাত্ৰ শিক্ষাগুৰুসকলক মই কৈছিলো যে 20জন ছাত্ৰ ছাত্ৰীৰ দায়িত্ব আপোনাৰ। 20জন ছাত্ৰ ছাত্ৰীক আপুনি যাব লাগিব। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ঘৰৰ লগত আপোনাৰ সম্পৰ্ক হ'ব লাগিব। অভিভাৱক অভিভাৱিকাৰ লগত আপুনি কথা পাতিব লাগিব। অভিভাৱক অভিভাৱিকাৰ লগত কথা পাতি তেওঁলোকক স্কুলখনৰ লগত এটা এটাচ কৰি ৰাখিব লাগিব। কাৰণ আমি গভৰ্ণমেণ্ট স্কুলবিলাকত দেখা পাওঁ, আজি এইখন স্কুলতো যদি মই কওঁ আজি মহাৰাজৰ জয়ন্তীৰ সামৰণি অনুষ্ঠান, কেইজন অভিভাৱকে ইয়াত উপস্থিত আছে। ছেম কথা এটা ওচৰৰ জাতীয় বিদ্যালয়ত বাৰ্ষিক অধিৱেশন চাওঁ, 300 ছাত্ৰ থাকিলে 200জন অভিভাৱক বহি থাকে। কেতিয়াবা 200জন ছাত্ৰত 400জন মাক বাপেক গোটেইটা বহি থাকে। একেই অঞ্চল। আমাৰ অভিভাৱক অভিভাৱিকাসকলে এই স্কুলখনত আহিবলৈ কিয় টান পায়? কিয় অভিভাৱকসকলে নিজৰ ল'ৰাটোক গভৰ্ণমেণ্ট স্কুলত দিলো গতিকে মোৰ চিন্তা কৰিব লগা নাই আৰু মই খবৰে ল'ব নালাগে। প্ৰাইভেট স্কুলত পইচা দি শিকাওঁ গতিকে মই খবৰ দি লৈ থাকিব লাগে। জাতীয় বিদ্যালয়ত হ'লে মই গৈ খবৰ ল'ব লাগে। আমি কিয় ভাবো তেনেকে? এই যে পৰিৱৰ্তন, এই পৰিৱৰ্তনটোৰ প্ৰয়োজন আছে। ইয়াত কোনো বেলেগ কথা নাই। আজি বংকিম চন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ আমি উদাহৰণ দিছো। কিয় উদাহৰণ দিছো? যে জীৱনটো এই বিদ্যালয়খনকে তেওঁ নিজৰ জীৱন বুলি ভাবিছিল। কেম্পাছৰ ভিতৰত ইয়াত থকা নিবাসটোত প্ৰিন্সিপালৰ ঘৰটোতে থাকি স্কুলখনকে ৰাতিপুৱা গধূলিৰ পৰা স্কুলখনে তেওঁৰ কাৰণে জীৱন আছিল।
তেওঁ স্কুলখন কেনেকে ভাল কৰিব পাৰো, স্কুলৰ ল'ৰা ছোৱালী কেনেকে গঢ়িব পাৰো, 10জন ভাল ল'ৰা ভাল মানৱ সৃষ্টি কৰি তেওঁ আনন্দ পাইছিল। আজিৰ শিক্ষাগুৰুসকলৰ ইমান সময় নাই, কলে বেয়া পাব, কিন্তু শিক্ষাগুৰুসকলে সেই ধৰণে যে মোৰ দায়িত্ব, এটা যদি এডিশ্যনেল ক্লাছ কৰিব কয় মোটামুটি হেডমাষ্টাৰৰ ওপৰত খঙে উঠে যে মই কিয় 3টাতকে 4টা ক্লাছ কৰিম, মই কিয় 5টা ক্লাছ কৰিম, মই ৰাতিপুৱাই আহিব লাগে। এতিয়া আমাৰ এনেকুৱা হয় যে মই গৰ্ডন স্কুলত যেতিয়া আমাৰ শিক্ষা হেতু এপ চলে, আমাৰ শিক্ষাগুৰুসকলে কেতিয়াবা কি হয় যে শিক্ষা হেতু এপত হঠাৎকৈ যিজন মোৰ লগত পৰিচালনা সমিতিৰ সহকাৰী আছিল তেখেতক মই খবৰ ল'বলৈ পঠাওঁ। কিছুমান প্ৰাক্তন ছাত্ৰক মাজে মাজে মই যাব নোৱাৰো, মই তেওঁলোকক খবৰ লৈ থাকিব দিওঁ। এনেকুৱা হয় যে শিক্ষকজন আহি পোৱা নাই কিন্তু শিক্ষা হেতুত তেওঁৰ এটেণ্ডেঞ্চ আহি যায়। মই বুজি নাপাওঁ যে কিয় এনেকৈ এটেণ্ডেঞ্চ আহে। পিছত গম পালো যে মোটামুটি আধা কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ পৰা সেইটো এটেণ্ডেঞ্চটো ধৰে, তেওঁ তাত ঘৰৰ পৰা এটেণ্ডেঞ্চটো দি দিয়ে, আহি থাকোঁতে ৰাস্তাৰ পৰা এটেণ্ডেঞ্চ দি দিয়ে। তাৰমানে চাওক, এজন শিক্ষাগুৰুই যদি তেনেকে ভাবে তেতিয়াহ'লে কেনেকে এই ব্যৱস্থাটোক পৰিৱৰ্তন কৰিব। মই তাৰ পিছত কলো যে আপোনালোকে একদম ষ্ট্ৰিক্টলি চাই থাকিব কোনজন নাহাকে এটেণ্ডেঞ্চ উঠিছে। মই যেতিয়া মনিটৰিং কৰা আৰম্ভ কৰিলো তেতিয়া লাইনত আহি গ'ল, আৰু ইয়াত কোনো বেয়া পাব লগা নাই। আমি ইয়াতে এইখন স্কুলৰ ভালৰ কাৰণে কাম কৰিম। মই আপোনালোকৰ আটাইতকৈ ডাঙৰ যিটো অভাৱ আপোনালোকে প্ৰেক্ষাগৃহ কৈছে, মই এতিয়া আপোনালোকক কেইটামান কাম দি থৈ যাম। সেই কামকেইটা এবছৰৰ ভিতৰত মোক কৰি দিয়ক, এবছৰ পিছত আহি ইয়াত প্ৰেক্ষাগৃহ বনাই দিয়াৰ দায়িত্বটো মই ল'ম। কিন্তু মোক আপোনালোকে এবছৰত এই কামকেইটা কৰি দিব লাগিব। মই আপোনালোকক কৈছো যে আপোনালোকৰ তাত 1000জন ছাত্ৰ ছাত্ৰী আছে, 50জনৰ ওপৰত শিক্ষক আছে। আজি হেডমাষ্টাৰ এণ্ড এডিচি আছে, এডিচি এডুকেশ্যনক পঠাই দিব, IS-ক পঠাই দিব, ইয়াতে বহি ল'ব। আপোনালোকে কমপ্লিট ৰেজিষ্টাৰ মেইনটেইন কৰি প্ৰত্যেকজন শিক্ষাগুৰুৰ এগেইনষ্টত 20জনকৈ ছাত্ৰ মেণ্টি ৰিপৰ্ট কৰি দিয়ক যে এই 20জন ছাত্ৰৰ দায়িত্ব এইজন শিক্ষকৰ। প্ৰত্যেকজন ছাত্ৰৰ ঘৰলৈকে শিক্ষাগুৰুসকলে ক্লাছ শেষ হোৱাৰ পিছত ঘৰলৈ যোৱাটো প্ৰতিদিনেই কোনোবা এজনৰ ঘৰলৈকে যাওক, ঘৰৰ অৱস্থাটো চাই আহক। আজি ঘৰত যদি এজন ল'ৰাই ৰাতিপুৱা মাক দেউতাকৰ কাজিয়া দেখি আহে, লঘনে ভোকনে ইয়ালৈ আহে, তেওঁৰ মেণ্টেল ষ্ট্ৰেছত আমি সেইজন ল'ৰাক কেনেকে ভাল ছাত্ৰ বনাম। আগতে আমাৰ শিক্ষাগুৰুসকলে, আমাৰ চন্দনৰ দেউতাক আছে বা আমাৰ শিক্ষাগুৰুসকলে নিজৰ আমাৰ ঘৰলৈকে গৈ খবৰ লৈছিল। মই LP স্কুলত যিদিনাখন বৃত্তি পাইছিলো সিদিনাখন মোতকৈ বেছি আনন্দ আছিল মোৰ প্ৰধান শিক্ষকগৰাকী। দৌৰি দৌৰি মোৰ ঘৰলৈকে আহিছিল যে জয়ন্ত তুমি বৃত্তি পাইছা, দেউতাক পাই খবৰ দিছিল। তেওঁৰ মুখখন আজিও মোৰ মুখত ভাহি উঠে যে সেইজন শিক্ষাগুৰু। আজিও তেওঁৰ নাম ললে মোৰটো দৌ খাই যায়। এনেকুৱা বহুত শিক্ষাগুৰু আমি জীৱনত পাইছো যাক সেই অঞ্চলৰ নামেৰে শ্ৰদ্ধাৰে স্মৰণ কৰে, অমুক শিক্ষাগুৰু, অমুক মাষ্টৰ, অমুক শিক্ষক হিচাপে আমি সকলোৱে শ্ৰদ্ধা কৰো। আজি সেই পৰিৱেশটো আমাৰ স্কুলসমূহত আছে নে নাই। সেইকাৰণে মই আশা ৰাখিম যে আপোনালোকে এনেকুৱা কেইটামান ব্যৱস্থা কৰক যে আপোনালোকে এই 50জন টিচাৰৰ প্ৰতিজনকে 20জনকৈ ছাত্ৰ দিয়ক, তেওঁলোকে ঘৰলৈ যোৱাটো দায়িত্ব তেওঁলোকৰ ৰিজাল্টৰ ওপৰত। কাৰণ দমদমা হাইস্কুলত থাকিবৰ কাৰণে গুৱাহাটীৰ বহুত মানুহে ইয়াত এপইণ্টমেণ্ট ল'ব বিচাৰে, কাৰণ ঘৰৰ পৰা আহি টিচাৰ হৈ ইয়াতে চাকৰি কৰিব পাৰে, অহা যোৱা কৰিব পাৰে। ইয়াত চাকৰি কৰিবলৈ ভাল টিচাৰৰ অভাৱ নাই। যিসকলে সময় দিব নোৱাৰে তেওঁলোক বেলেগ স্কুলত কাম কৰক। এইখন ইতিহাস প্ৰসিদ্ধ স্কুল, ইয়াতে ভাল ছাত্ৰ বনাব লাগিব আৰু ইয়াৰ ল'ৰা ছোৱালীয়ে বুজিব লাগিব যে এই অঞ্চলৰ শ্ৰেষ্ঠ স্কুল। ইয়াতে অভিভাৱক অভিভাৱকসকলে দায়িত্ব সহকাৰে যে নাই এইখন স্কুলতে মই পঢ়াম, মই কোনো প্ৰাইভেট স্কুলত নপঢ়াম, মই ইয়াতে পঢ়াম, সেই পৰিৱেশটো আনিবৰ কাৰণে আপোনালোকে কাম কৰক। অনুষ্ঠান হৈ থাকিব, কিন্তু আমাৰ দায়িত্বটো হ'ল যে আমি প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ শিক্ষাগুৰুসকলে এটা দায়িত্ব ল'ম যে ইয়াৰ পৰিৱৰ্তনৰ কাৰণে কি কৰিব লাগে। চাওক, ৰিজাল্ট আজিও ভাল, মই বেয়া বুলি নকওঁ। ফাৰ্ষ্ট ডিভিজন পাই আছে, 99-100% পাছ কৰি আছে, কিন্তু ইয়াত প্ৰতিভাৰ অভাৱ নাই। ইয়াত বহু ছাত্ৰ ছাত্ৰী আছে যোনে এইখন স্কুলত পঢ়িব বিচাৰে যদি পৰিৱেশৰ পৰিৱৰ্তন হয়। বেলেগ এখন স্কুলত যোৱাতকৈ আজি চৰকাৰী স্কুলত কিয় নাহিব? চৰকাৰী স্কুলত আজি ল'ৰা ছোৱালী অভিভাৱকসকলে ভয় খায় যে কি হ'ব, ক্লাছ বা কিমান দিন বন্ধ যায়, হঠাৎ কিবা ওলায়, পঢ়া শুনাত বা কি হয়, অমুকটো হ'ব নেকি, তমুকটো হ'ব নেকি।
স্কুলবিলাকৰ বিভিন্ন কথাত চিন্তা কৰে কিন্তু আমি যদি স্কুলখন তেনেকে পৰিৱৰ্তন কৰিব পাৰো তেতিয়াহ'লে আমাৰ প্ৰকৃতাৰ্থতে এই জয়ন্তী পাতা বা বিভিন্ন ধৰণৰ কামবিলাকৰ প্ৰকৃত সুফল হ'ব আজি আমি সকলোৱে ইয়াতে দৌৰি আহিছো প্ৰাক্তন ছাত্ৰসকলৰ স্কুলখনৰ প্ৰতি কিমান মৰম প্ৰত্যেকজনে ব্যস্ত মানুহ কিন্তু আজি বেলেগ কাম এৰি হলে দৌৰি আহিছো যে স্কুলখনৰ মৰমে টানি আনিছে আনিবই মই যিখন স্কুলত পঢ়িছো যিখন স্কুলত মোক জীৱন গঢ়িছে সেইখন স্কুলৰ প্ৰতি মোৰ টান কিয় নাথাকিব আৰু সঁচা কথাটো এইটোৱে হাইস্কুল বা এই হাইস্কুলৰ ব্যৱস্থাত বা এল পি স্কুলৰ এই ব্যৱস্থাটোত যিখিনি কথা শিকা হয় জীৱনত সেই কথাখিনিয়ে কামত লাগে মই মোৰ জীৱনত এতিয়া বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লৈ আহিছো এতিয়া মোৰ জীৱনত যিখিনি কথা কামত লাগে ইংৰাজী অসমীয়াৰ ভাষা জ্ঞান যোগ বিয়োগ পুৰা ধৰণৰ কামখিনি তাক বাদ দি মই যিমান ফিজিক্স পঢ়িলো ইকনমিক্স পঢ়িলো পলিটিকেল চায়েন্স পঢ়িলো ইয়াৰ কোনো কাম মোৰ লগা নাই জীৱনত লাগিছে এই বিদ্যালয়ত পঢ়ি যোৱা কামখিনিয়ে গতিকে আমাৰ এই বিদ্যালয়খনৰ আৰু বিদ্যালয়ত যেতিয়া থকা যায় বিদ্যালয়ৰ জীৱনৰ বন্ধুবিলাক কলেজীয়া জীৱনৰ বন্ধুবিলাকৰ এটা নিস্বাৰ্থতা থাকে আমি এতিয়াও কলেজত পঢ়া হাইস্কুলত পঢ়া ল'ৰা ছোৱালীবিলাকক লগ পালে তেওঁলোকৰ মাজত এটা আত্মীয়তা থাকে য'ত স্বাৰ্থ নাই ইজনে সিজনক বেলেগ ধৰণে এটা ভাবা যায় বেলেগ ধৰণে প্ৰতিজন আমাৰ সতীৰ্থক আমি বেলেগ ধৰণে পাওঁ তাৰ পিছৰ যিবিলাক সতীৰ্থ হয় সেইবিলাক সতীৰ্থৰ কৰবাত নহয় কৰবাত কিবা কাৰণত স্বাৰ্থ থাকে কৰবাত কিবা বেলেগ ধৰণৰ ব্যৱস্থাৰ মাজেৰে জড়িত হোৱা যায় সেইকাৰণে স্কুল কলেজৰ প্ৰতি বা শিক্ষানুষ্ঠানৰ প্ৰতি এটা আমাৰ টান থাকে আজি মই আশা ৰাখিম যে আপোনালোকে এনেকুৱা কেইটামান সিদ্ধান্ত লওক যি সিদ্ধান্তই স্কুলখনৰ সামগ্ৰিক পৰিৱৰ্তন কৰে আজিৰ কাৰণে আজি এখন স্কুলত ভাল বিল্ডিং বনাই দিয়াটো প্ৰেক্ষাগৃহ বনাই দিয়াটো কোনো ডাঙৰ কথা নহয় ইমান ডাঙৰ কাম একো নহয় আজি আমি একোখন স্কুলত 8 কোটি 9 কোটি টকাৰ ডেপজিট আছে জানে পিডব্লিউডি ডিপাৰ্টমেণ্টে বনাই আছে এখন স্কুলত আমি 8 কোটি 9 কোটি টকাৰে একোটা বিল্ডিং বনাই দিছো এনেকুৱা স্কুলত এতিয়াতো PMCৰ চাগে এইবিলাক PMCৰে হ'ব লেবৰেটৰী এইবিলাক PMCৰ পৰা পাইছে PMC স্কুলবিলাকে পায়ে থাকিব তাৰ উপৰি আমি যিসমূহত ভাল ষ্টুডেণ্ট আছে বেছি ষ্টুডেণ্ট আছে ইয়াত 1000ৰ ওপৰত ষ্টুডেণ্ট আছে গতিকে তেনেকুৱা ধৰণৰ ডাঙৰ আন্তঃগাঁথনি প্ৰেক্ষাগৃহ বনাই দিয়াটো একো ডাঙৰ কথা নহয় কিন্তু সেই ব্যৱস্থাটোক ব্যৱহাৰ কৰিবৰ কাৰণে আমি পৰিৱেশটো ৰাখিছো নে নাই আৰু পৰিৱেশ সৃষ্টিৰ সময়ত সদায় চিন্তা কৰিব লাগে মোৰ স্কুল হ'বলৈ গ'লে কেতিয়াবা বিৰাট দুখ লাগে কিয় দুখ লাগে যে ঠাইৰ অভাৱ আছে আমাৰ স্কুলবিলাকৰ ঠাইৰ অভাৱ আছে কিন্তু স্কুলখনত সোমাই দুৱাৰ মুখতে যদি এটা লেট্ৰিন বাথৰুম দেখিবলৈ পাওঁ দুৱাৰ মুখতে আধা ভাঙা এটা ৰঙা ঘৰ ভাত ৰন্ধা ঘৰ এটা দেখিবলৈ পাওঁ কিবা মনটো ভাল নালাগে কাৰণ মই পঢ়া স্কুলখনৰ সন্মুখত অপেন জেগা আছিল তাত সুন্দৰ ফুলনি আছিল আমি ৰাতিপুৱা গধূলি এল পি স্কুলত যাওঁতে আমাৰ বন উভালাটো আমাৰ এটা ডিউটিৰ দৰে আছিল আমাক কৈছিল যে তোমালোকে এতিয়া চাফাই কাম আৰম্ভ হৈছে বন উভালিব লাগে ঝাৰু মাৰিব লাগে স্কুলখনত এটা পৰিৱেশ পাইছো আজি সেইখন স্কুলৰ সন্মুখত গৈ যেতিয়া সোমাই এটা লেট্ৰিন দেখা পাম মনটো ভাল নালাগে কৰবাত যেন কিবা এটা সেই বিদ্যালয়খনৰ কৰবাত যেন কিবা এটা মানে ঠিক লগা নাই এনেকুৱা ভাৱ হয় গতিকে আমি বিদ্যালয়ৰ পৰিৱেশটো এনেকুৱা কৰি ৰাখিব লাগে য'ত এজন মানুহে জ্ঞানৰ মন্দিৰ বুলি সোমাওঁতে অন্তত এটা শ্ৰদ্ধাশীল ভাৱ এটা আহে অভাৱ আছে আমাৰ কিছুমান ঠাইত এনেকুৱা হয় চেংচন বিল্ডিং আহি যায় বনাবলৈ জেগা নাথাকে যেনি তেনি বনাই দিওঁ কিন্তু সেই কথাবিলাকে কেতিয়াবা পিছলৈকে এটা বিপৰীত ক্ৰিয়া কৰে যদি বিদ্যালয়খনৰ পৰিৱেশটোৰ কৰবাত অসুবিধা হয় সেইকাৰণে মই আশা ৰাখিম এই মহাৰাজৰ জয়ন্তীত আপোনালোক সকলোৱে লগ হৈছে সকলোৱে এবাৰ বিশ্লেষণ কৰক যে আমাৰ বিদ্যালয়খনৰ কাৰণে আমি কি কৰাৰ প্ৰয়োজন এই বিদ্যালয়খনৰ কাৰণে আপোনালোকে এবাৰ চিন্তা কৰক যে আমি এইকেইটা নতুন ব্যৱস্থা আমি হাতত লম মহাৰাজৰ জয়ন্তী উপলক্ষে আপোনালোকৰ যি অভাৱ আছে অডিটৰিয়াম আছে কিবা আছে এইবিলাক কোনো ডাঙৰ কথা নহয় এইবিলাক কৰি যাব পাৰি আমাৰ চৰকাৰে আজিৰ তাৰিখত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ কাৰণে অজস্ৰ কাম কৰিছে কৰি যাব স্কুলখনত মাত্ৰ সেই পৰিৱেশটো এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অভিভাৱক অভিভাৱকৰ মাজত প্ৰতিযোগিতা যে হয় এইখন স্কুলত মই দিম দমদমা হাইস্কুলত মই পঢ়াম দমদমা হাইস্কুলৰ আজিৰ যিটো ইতিহাস যাতে শতবৰ্ষ পালন কৰোঁতে ইয়াত বহি থকা ছাত্ৰ ছাত্ৰীসকল কোনোবা ইয়াত বহি থকা
মানে গেষ্টসমূহ যাতে কোনো বেলেগ কনভেন্ট এডুকেটেড ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী আহি বহি নাথাকে। আমি আজি যেনেকে ৰজত জয়ন্তীত ইয়াত বহি থকা প্ৰতিজনে আমি গভৰ্ণমেণ্ট স্কুলৰ পৰা পঢ়া, LP স্কুলৰ পৰা একদম হাইস্কুল কলেজলৈ গভৰ্ণমেণ্ট ব্যৱস্থাত পঢ়া, কালিলৈকে যাতে শতবৰ্ষ পাততেও ইয়াতে সেই একেই মানুহ বহি থাকিব পাৰো, সেই গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালী বহি থাকিব পাৰো, কোনো প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী নহয়, গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালী, সেই পৰিৱেশটো আমি ধৰি ৰাখিব লাগিব। আৰু যদি আমি গভৰ্ণমেণ্ট স্কুলৰ এইবিলাক পাতি থাকো, উৎসৱ পাতি থাকো, আৰু পিছত ইয়াত বহিবৰ কাৰণে বাহিৰৰ পৰা মানুহ আহি যায়, তেতিয়াহ'লে আমাৰ ইয়াৰ কোনো সাৰ্থকতা নাথাকিব। মই সেইকাৰণে আপোনালোকক মই মন্ত্ৰী হিচাপে কোৱা নাই, মই এজন এনেকুৱা স্কুলৰ ছাত্ৰ হিচাপে কৈছো। আৰু ছাত্ৰ বুলিয়ে নহয়, মোৰ দেউতাও স্কুলৰ শিক্ষক আছিল, গতিকে এজন শিক্ষকৰ ল'ৰা, এজন ছাত্ৰ হিচাপে মই কৈছো যে এনেকুৱা স্কুলবিলাকৰ আজিৰ সমস্যা ক'ত, এই সমস্যাবিলাকৰ কিন্তু পৰিত্ৰাণ আমাৰ হাতত। চৰকাৰে ধন দিব পাৰে, চৰকাৰে পুঁজি দিব পাৰে, চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিব পাৰে, ভাল শিক্ষাগুৰু দিব পাৰে, তাতকে বেছি চৰকাৰে কৰিব নোৱাৰে। চৰকাৰ এই স্কুলখন যে আগতে ইমান প্ৰসিদ্ধ আছিল, তাক কেইজনমান মানুহে, ইয়াত থকা শিক্ষানুৰাগী কিছুমান মানুহ, ইয়াত থকা শিক্ষকসকলে, ইয়াত থকা পৰিচালনা সমিতিসমূহে বনাই ৰাখিছিল কাৰণে আছিল। তেতিয়া চৰকাৰে একো দিয়া নাছিল, চৰকাৰে দিব লগা নাই। আজি চৰকাৰে চব দিছে, কিন্তু আমি নিজক বনাই ৰাখিব পৰা নাই, আমি নিজৰ কাৰণে যিটো প্ৰয়োজন সেইটো কৰিব পৰা নাই। সেই সময়ত এই অঞ্চলৰ মানুহে স্কুলখনৰ কাৰণে চব কৰিবলৈ ত্যাগ কৰিবলৈ সাজু আছিল। আজি সকলোৰে সমস্যা ইমানেই যে স্কুলখনৰ কাৰণে চিন্তা কৰিবৰ কাৰণে, স্কুলখনৰ কাৰণে সমৰ্পিত হৈ কাম কৰিবৰ কাৰণে মানুহৰ অভাৱ। কিন্তু এটা কথা ঠিক, আমি যিসকলে এই স্কুলৰ পৰা নিজৰ জীৱন চলাই আছো, শিক্ষকসকল, আমাৰ যিটো আদৰ্শ, আমাৰ যিটো দায়িত্ব, আৰু শিক্ষকতা এনেকুৱা এটা পবিত্ৰ বৃত্তি যে আমি ইয়াত যিহেতু এইখন স্কুলৰ পৰাই আমাৰ পৰিয়াল, আমাৰ সকলো ব্যৱস্থা চলাই আছো। আমি যদি এবাৰ চিন্তা কৰো, হয় এই সমাজ ব্যৱস্থাত আজি আগৰ দৰে আপুনি সমাজৰ চব মানুহে আহি ইয়াত লাগি দিব বুলি ভাবিব নোৱাৰে। কিন্তু শিক্ষাগুৰু, ইয়াত থকা 50জন শিক্ষাগুৰুৱে যদি ভাবে যে মই এই স্কুলখন, 50জন নালাগে 10জনে ভাবিলে হ'ল যে এই স্কুলখনৰ পৰিৱৰ্তন আমি কৰিম, এটা বেলেগ ধৰণৰ স্কুল, যিখন মডেল স্কুল হ'ব পাৰে, তাক আমি বনাই ৰাখিম, ইয়াক বনাই ৰাখিব পাৰিম। মহাৰজত জয়ন্তীৰ আপোনালোকৰ সেয়াই সংকল্প হওক। আৰু আপোনালোকক এবছৰ পিছত মই আপোনালোকৰ পৰা বিচাৰিম যে আপোনালোকে ইয়াত কিমানখিনি ৰাইজৰ, ষ্টুডেণ্টসকলৰ লগত, পৰিয়ালবিলাকৰ লগত সম্পৰ্ক কৰিলে, আৰু ইয়াত মানুহৰ আগ্ৰহ কিমান বৃদ্ধি হ'ল, ৰিজাল্ট কিমান ভাল হ'ল। ইয়াত কোনো বেলেগ কথা নাই, আপোনালোক কেইজনে ইয়াত পৰিৱৰ্তন 100% কৰিব পাৰিব। ইয়াত কোনো বেলেগ মেকানিজিম নালাগে, কোনো ইয়াত এইটো কৰিবৰ কাৰণে বেলেগ একো নালাগে। আপোনালোক কেইজনে ভাবিলে হ'ল যে আমি আমাৰ ল'ৰা ছোৱালীকেইটাক, নিজৰ ল'ৰা ছোৱালীক যেনেকে পঢ়াওঁ, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যিমান কষ্ট কৰো, মই মোৰ 20টা মেণ্টিৰ কাৰণে সমানে কষ্ট কৰিম, সমানে চাম, আৰু মোৰ দায়িত্ব হ'ব সেই 20জন ল'ৰা ছোৱালীৰ প্ৰতিটো ৰিজাল্টৰ ওপৰত। প্ৰতিটো ৰিজাল্ট মই তেনেকে চাম, আৰু তেতিয়া দেখিব যে অভিভাৱকসকলেও বিশ্বাস কৰিব যে হয় গভৰ্ণমেণ্ট স্কুলত আমি দিব লাগে। এয়া চৰকাৰৰ নিৰ্দেশনা। আজিকালি চৰকাৰৰ নিৰ্দেশনাবিলাকত ইমান সুন্দৰকে দিয়া থাকে, কিন্তু আমি সেই কামবিলাক ইমপ্লিমেণ্ট নকৰো। আজিকালি আমাৰ স্কুলবিলাকত এটেণ্ডেঞ্চবিলাকৰ চোৱাৰ পৰা সকলো ব্যৱস্থা, আমাৰ ল'ৰাজন যদি 2 দিন স্কুললৈকে অহা নাই, 5 দিন স্কুললৈকে অহা নাই, কিয় অহা নাই? আমি 4 দিন স্কুললৈকে নগ'লে, 2 দিন স্কুললৈকে যোৱা ল'ৰাটো নগ'লে মাষ্টৰে খবৰ লৈছিলে, দেউতাৰ ঘৰলৈ আহি সুধিছিল। তেতিয়াতো তাক ডাইৰেকশ্যনো নাছিল যে খবৰ ল'ব লাগে, কিন্তু মাষ্টৰজনে গৈ ঘৰত ওলাইছিল যে কিয় অহা নাই, ল'ৰাটোৰ অসুখ নেকি, ক'ত গ'ল, এই ধৰণৰ। কিন্তু আমি কেতিয়াবা 15 দিন 20 দিন ল'ৰা এজন নাই, কিয় অহা নাই, এবাৰো খবৰ নলওঁ। গতিকে তেনেকে যদি আমি শিক্ষা ব্যৱস্থাটোক নিওঁ, তেতিয়াহ'লে আমি যিমান কষ্ট নকৰো কিয় চৰকাৰে টকা দিব পাৰিম, চৰকাৰে ব্যৱস্থা কৰিব পাৰিম, ইয়াৰ পৰিৱৰ্তন কৰিব নোৱাৰো। আৰু প্ৰত্যেকটো পৰিৱৰ্তন স্কুলৰ ভাল ৰিজাল্টৰ ক্ষেত্ৰত একোজন মানুহৰ বহুত ত্যাগ জড়িত হৈ থাকে, আৰু সেই ত্যাগটো মেক্সিমাম শিক্ষাগুৰুসকলৰ। মই ভাবো যে শিক্ষাগুৰুসকলে এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তনৰ কাম কৰক, যিয়ে এই দমদমা হাইস্কুলখনৰ ইতিহাসক, সোণালী ইতিহাসটোক ভৱিষ্যতৰ দিনৰো সোণালী কৰি ৰাখে। আমি
ভৱিষ্যতৰ ইতিহাসবিলাক কৈ যদি অকল গৌৰৱ কৰি থাকো অমুক স্কুলখনে অমুক কৰিছিল তমুক কৰিছিল, আজি কি কৰিছো, ভৱিষ্যতৰ দিনত কি কৰিম, তাক লৈ আমাৰ পৰিকল্পনা যদি নাথাকে এই ইতিহাসবিলাকে কিন্তু আমাক বহুদিন গৌৰৱান্বিত কৰি নাথাকিব, লাহে লাহে ই মৰহি যাব। সেইকাৰণে মোৰ আশা এইটোৱে যে এই হীৰক মহাৰাজত জয়ন্তীৰ উপলক্ষে আপোনালোকে সেই ধৰণে চিন্তা কৰক। নিশ্চয়কৈ আমাক যিমানখিনি আপোনালোকে কৰিছে তাত আমাৰ কোনো এনেকুৱা নাই যে আপোনালোকে কষ্ট কৰা নাই, কিন্তু আৰু অলপ কষ্ট কৰক স্কুলখনৰ কাৰণে, স্কুলৰ ভৱিষ্যতৰ কাৰণে। মই বিশেষ নকওঁ, আজি আচলতে মোৰ কেইবাটাও বেলেগ কাৰ্যসূচী আছে। মই আহোঁতে কৈছিলোঁ যে এঘণ্টাৰ কাৰণে আহিম, কিন্তু চাওঁতে চাওঁতে প্ৰায় 2.5 ঘণ্টা সময় আপোনালোকৰ লগত 2 ঘণ্টাতকৈ বেছি সময় থাকিলোঁ। ভাল লাগিল স্কুলখনলৈ আহি পৰিৱেশ দেখি, বা বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সফল ছাত্ৰ ছাত্ৰীসকলক লগ পাই ভাল লাগিল। মই সঁচাকৈ গৌৰৱ অনুভৱ, আনকি আপোনালোকে জানে যে মোৰ জিলাখনৰ আয়ুক্ত ডাঙৰীয়াও আপোনালোকৰ এইখন স্কুলৰে। মোৰ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী সুদক্ষ প্ৰশাসনিক বিষয়া মোৰ জিলাৰে আছে, দায়িত্ব লৈ খুব ভালদৰে কাম কৰি আছে, এইখন স্কুলৰে ছাত্ৰ। গতিকে গৌৰৱ অনুভৱ কৰোঁ যে এইবিলাক ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, সেই একেই পৰিৱেশ যাতে সদায় থাকে তাকেই কামনা কৰিছোঁ। আপোনালোক সকলোলৈকে ধন্যবাদ, শুভেচ্ছা, কৃতজ্ঞতা জনাইছোঁ, আৰু আপোনালোকে সভাখন চলাই থাকক। মই বিদায় মাগিম, দায় দোষ নধৰিব, কাৰণ মই বেলেগ দুটা আৰু কাৰ্যসূচী আছে। ইয়াৰ পৰা মই নলবাৰী হৈ পাঠশালালৈকে যাম, তাতেও দুটা ঠাইত 2খন কাৰ্যসূচী, সেইখিনি কৰি আকৌ মই বাহিৰে বাহিৰে আজি দিল্লীলৈ যাব লাগিব। গতিকে মোৰ হাতত সময়ৰ যথেষ্ট অভাৱ, সেইকাৰণে বেছি সময় থাকিব নোৱাৰিলোঁ। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ দিছোঁ। স্কুলখনৰ চৰকাৰী ব্যৱস্থাৰ অভাৱ অভিযোগৰ কাৰণে মই সদায় আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় থাকিব, শিক্ষামন্ত্ৰী ডাঙৰীয়া সদায় থাকিব। ইয়াত অভাৱটো আপোনালোকে ফিল কৰিব নালাগে, কিন্তু বাকীখিনি পৰিৱেশ সৃষ্টিৰ কামটো আপোনালোকৰ। স্কুলৰ শৈক্ষিক পৰিৱেশ, স্কুলৰ পৰিৱেশ সৃষ্টিৰ কাম আপোনালোকৰ। আপোনালোকে আপোনালোকৰ কাম কৰক। চৰকাৰে আপোনালোকক অডিটৰিয়াম লাগে, বিল্ডিং লাগে, অমুক লাগে, যি লাগে চব দিবৰ কাৰণে ৰেডি আছে। যদি ক'ৰবাত এটাচ কৰি অমুক ছাবজেক্টৰ টিচাৰ নাই, ইমিডিয়েটলি টিচাৰ লাগে, এডিচিক মই ইয়াতে কৈ থৈ যাম যে ইমিডিয়েটলি বেলেগ স্কুলৰ পৰা এটাচ কৰি হ'লেও টিচাৰ দি থ'ব, অসুবিধা একো নাই। যে ঠিক আছে, হঠাৎ কেতিয়াবা অমুকৰ মাষ্টৰজন নোহোৱা হৈ গ'ল, ৰিটায়াৰ্ড হৈ গ'ল, কেতিয়াবা স্কুলবিলাকত গভৰ্ণমেণ্ট স্কুলত এই প্ৰব্লেমবিলাক হয়, কিন্তু এনেকুৱা নহয়। হাইস্কুলত আমাৰ কেতিয়াবা কি হয় যে ছায়েন্সৰ টিচাৰ নাই, গতিকে আৰু তেওঁক শিকাব নোৱাৰি। আৰে বেলেগ এজন টিচাৰে ছায়েন্স হায়াৰ ছেকেণ্ডেৰী হাইস্কুলৰ ছায়েন্সটো শিকাব নোৱাৰে, একো কথা নাই। আজি মই পঢ়া শুনাৰ লগত সম্পৰ্ক বহুদিনে নাই, ৰাজনীতি কৰি থাকোঁ। মোকো যদি আজি কয় যে ক্লাছ 9ৰ ছায়েন্স শিকাব লাগে, মই কি নোৱাৰিম নেকি? পাৰিম, কিন্তু আমি আগ্ৰহ প্ৰকাশ নকৰোঁ যে আমাৰ টিচাৰ নাই, গতিকে আমি নিশিকাওঁ। পাৰিলে টিচাৰ নাই, ছায়েন্সৰ টিচাৰ নাই, গতিকে ছায়েন্সৰ ক্লাছ অফ। তেনেকেতো নহ'ব, কোনোবাই দায়িত্ব ল'ব লাগিব। ঠিক আছে, তেনেকুৱাও যদি হয় চৰকাৰী স্কুলত এডিচিয়ে ক'ৰবাৰ পৰা ডাইৰেক্ট ডিচিয়ে ক'ৰবাৰ পৰা ট্ৰেন্সফাৰ কৰিলেও টিচাৰ আনি দিব, সেইবিলাক অসুবিধা নাপায়। কিন্তু পৰিৱেশ সৃষ্টি, কালিলৈকে যাতে মই 1-2 বছৰ পিছত শুনো যে দমদমা হাইস্কুলত এডমিশ্যন ল'বৰ কাৰণে ল'ৰা ছোৱালীয়ে হেঁচা ঠেলা লগাইছে, এণ্ট্ৰেন্স পৰীক্ষা পাতিব লগা হৈছে দমদমা হাইস্কুলত স্কুলত এডমিশ্যন ল'বৰ কাৰণে, তেতিয়া মই জানিম যে এইখন স্কুল প্ৰকৃত অৰ্থত সফল হৈছে। আৰু এই সফলতা কিন্তু আপোনালোকৰ হাতত, এই সফলতা আমাৰ হাতত নহয়। চৰকাৰে এই ধৰণৰ সফলতা দেখুৱাব নোৱাৰে, সফলতা আপোনালোকৰ হাতত। আপোনালোকে এই কথাটো মহাৰাজত জয়ন্তীৰ মহাৰাজত চিন্তা বুলি লওক, যে এইটো আমাৰ মহাৰাজত জয়ন্তীৰ চিন্তা, এইটো আমি কৰিম আৰু কৰি দেখুৱাই দিয়ক। আপোনালোকৰ অডিটৰিয়াম, আপোনালোকৰ বিল্ডিং লাগে, কিবা লাগে, সেইখিনি দায়িত্ব মোৰ, মই কৰি থৈ যাম ইয়াত আহি, একো অসুবিধা চিন্তা কৰিব নালাগে। মই আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ দিলোঁ, আৰু আপোনালোকৰ মাজৰ পৰা বিদায় মগাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আপোনালোক সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ।